নিউ ইয়াৰ ৰিভলিউশ্যন আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আমাৰ নতুন বছৰটো আমি নতুন ভাৱেৰে সজাই তুলিবলৈ চেষ্টা কৰোঁ। সেইটো কৰিবলৈ হ'লে আমি 5টা নিয়ম মানি চলিব লাগিব। সেইকেইটা হৈছে 10 মিনিট সময় সদায় মৌন হৈ থাকিবলৈ যত্ন কৰিব লাগিব। প্ৰত্যেক দিনাই যদি আমি 10 মিনিট সময় মৌন হৈ থাকিবলৈ চেষ্টা কৰিব পাৰোঁ বা মৌন হৈ থাকিব আমি পাৰোঁ, তেতিয়া আমাৰ বডিটোৱে বহুত আমাৰ বডিটোৱে তেতিয়া বহুত শান্তি লাভ কৰে। আৰু 2 নম্বৰটো হৈছে 15 মিনিট সময় আমি স্কিন কেয়াৰ কৰিব লাগে, বা আপুনি যিমান সময়ে কৰে হ'লেও 15 মিনিটছ আমি স্কিন কেয়াৰ কৰিব লাগে। তেতিয়া আমাৰ সেই সময়কণ আমাৰ নিজৰ হয়, আমি নিজৰ কাৰণে কৰোঁ, আমি নিজে ছেটিছফাইড হওঁ, আমাৰ মনটো ভাল লাগে সেইখিনি কৰি। সেইবাবে সেই 10 মিনিট সময় আমি নিজক সদায় দিব লাগে, যিমানেই লাগে ব্যস্ততা নহওক কিয়। 3 নম্বৰটো হৈছে 20 মিনিট সময় আমি গান লগাই বা গান গাই আমি পাগলৰ দৰে নাচিব লাগে, একদম পূৰা জোচত নাচিব লাগে। তেতিয়া আমাৰ মনটো সজীৱ হৈ উঠে আৰু যিখিনি আমাৰ নিগেটিভ এনাৰ্জি থাকে সেইখিনি পজিটিভলৈ ৰূপান্তৰিত হয় আৰু সকলোখিনি কথা পাহৰিবলৈ সক্ষম হোৱা যায়। 4 নম্বৰতে হৈছে 20 মিনিট বা 25 মিনিট সময় সদায় আমি ব্যায়াম যোগ কৰিব লাগে, তেতিয়া আমাৰ শৰীৰ ভালে থাকে। 5 নম্বৰটো হৈছে সদায় আমি যিকোনো কিতাপৰ দুখিলা বা এখিলা হ'লেও পাত আমি পঢ়িবলৈ যত্ন কৰিব লাগে। তেতিয়া আমাৰ মনটো আৰু আমাৰ মাইণ্ডটো একদম স্থিৰ হৈ থাকে, সজীৱ হৈ থাকে, লগতে নতুনত্বৰ কথা ভাবিব পৰা যায়। আৰু কিতাপৰ লগত যদি আমি জড়িত হৈ থাকিব পাৰোঁ তেতিয়া আমাৰ নিজৰ কাৰণেও ভাল। সেই গতিকে আহকচোন আমি এই 5টা নিয়মেৰে আমি নতুন বছৰটো নতুনত্বৰে সজাই তুলিবলৈ চেষ্টা কৰোঁ। আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।